সকলোলৈকে নমস্কাৰ জনাইছোঁ। মোৰ এটা নতুন ব্লগলৈ আপোনালোকক আদৰণি জনাইছোঁ। শেষৰ ব্লগত আমি কামাখ্যা মন্দিৰলৈ গৈছিলোঁ। মন্দিৰভাগৰ আধ্যাত্মিক আৰু ঐতিহাসিক প্ৰাচীনতাই এক অনন্য অনুভৱ দিছিল। মন্দিৰ দৰ্শনৰ পাছত আমি এখন ৰেষ্টুৰেণ্টলৈ গ'লোঁ। এই ৰেষ্টুৰেণ্টখন পৰম্পৰাগত অসমীয়া খাদ্যৰ বাবে বিখ্যাত। এই ৰেষ্টুৰেণ্টখনৰ শাখা দুটা আছে, এটা হ'ল গণেশগুৰি আৰু আনটো হ'ল বেতকুছি, মণিৰাম দেৱান ট্ৰেড চেণ্টাৰৰ বিপৰীতে। सफर कैसा है ये सफर मंजिलों की ना है कोई खबर सफर कैसा है ये सफर मंजिलों की ना है कोई खबर ৰেষ্টুৰেণ্টখনৰ সাজ-সজ্জা অতি সুন্দৰ আৰু পৰিষ্কাৰ। ইয়াত আমি ট্ৰেডিশ্যনেল থালি অৰ্ডাৰ কৰিছিলোঁ আৰু তাৰ সোৱাদ অতি সুন্দৰ আছিল। সঁচাকৈ প্ৰতিটো আইটেমেই অসমীয়া সংস্কৃতিৰ স্বাদৰ এক নিখুঁত প্ৰতিফলন আছিল। আপুনি যদি গুৱাহাটী আহে তেন্তে ইয়াৰ সোৱাদ এবাৰ ল'বলৈ নাপাহৰিব। ইয়াৰ দৰে সুস্বাদু আৰু পৰিপূৰ্ণ খাদ্যৰ অভিজ্ঞতা কেতিয়াও নাপাব। ৰেষ্টুৰেণ্টৰ পৰা ওলাই আমি চেণ্ট্ৰেল মল আৰু চিটি চেণ্টাৰলৈ বুলি গ'লোঁ। তাত শ্বপিং কৰাৰ লগতে আমাৰ সৰু সৰু ল'ৰা ছোৱালীকেইটাই বহু ধৰণৰ গেম খেলি সময় অতিবাহিত কৰিছিল। पैरों को बांधे बेड़िया बताए सौ कहानियां तू रोशनी तू रंग है तू उड़ रही पतंग है बना সঁচাকৈ এটা দিন সুখময় আৰু স্মৰণীয় হৈ ৰ'ল। আপোনালোকেও এই অভিজ্ঞতা উপভোগ কৰিবলৈ নিঃসন্দেহে আহিব পাৰে। আজিৰ ব্লগত ইমানেই। যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ব্লগত পুনৰ লগ পাম।